বোকাজানৰ স্বয়ম্পুৰ সাংবাদিকৰ দপদপনি নগালেণ্ডৰ ডিমাপুৰৰ সাংবাদিকৰ অসমৰ্থন দাবী আৰক্ষীৰ হাতত আটক ৱেব পৰ্টেলৰ 2 সাংবাদিক বাংগালোৰত কৰ্মৰত শ্ৰমিক লংকিৰ ৰংহাঙে সাৱটিলে কৰুণ মৃত্যু লংকিৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই অনাৰ বাবে কোভিড ৰিলিফ ফাণ্ডৰ পৰা 1,85,000 টকাৰ ধনৰাশি আগবঢ়াইছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰাপ্য ক্ষতিপূৰণ আদায়ৰ দাবী কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এলেকাধীন বানাক্ৰান্তৰ বনানীকৰণৰ নামত ক্ষতিপূৰণ দিয়াৰ পূৰ্বে ডিমা হাছাৰ বৃহত্তৰ চুটলাংছো টৰ্টে লাংছো ৰাইজে বানত সৰ্বস্ব হেৰুৱাৰ বাবদ দাবী কৰিছে ক্ষতিপূৰণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাঠফুলাৰ দৰে অসমত গলৈ উঠা বৈধ অবৈধ ৱেব পৰ্টেলৰ একাংশ অৰ্হতাবিহীন সংবাদদাতাই সমগ্ৰ সংবাদ মাধ্যমটোকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে কাঠফুলাৰ দৰে অসমত গলৈ উঠা বৈধ অবৈধ ৱেব পৰ্টেলৰ একাংশ অৰ্হতাবিহীন সংবাদদাতাই সমগ্ৰ সংবাদ মাধ্যমটোকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ নিউজ 7 নৰ্থ ইষ্ট নামৰ এটা ৱেব পৰ্টেলৰ একাংশ সাংবাদিকে বৃহৎ ধন দাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত যোৱাকালি খটখটি আৰক্ষীয়ে অসম নগালেণ্ড সীমান্তৰ লাহৰিজানৰ পৰা দাবী কৰা ধন নিবলৈ অহা নগালেণ্ডৰ ডিমাপুৰৰ পুৰণা বজাৰ 2 সাংবাদিক ক্ৰমে কিহিত চপি আৰু মিষ্টাৰ হিকা নামৰ 2 সাংবাদিকক আটক কৰে আৰক্ষীয়ে দুজনকৈ সাংবাদিকক আটক কৰা হৈছে কিহৰ কাৰণে হয় আমাৰ যোৱাকালি এখন এফআইআৰ লজ কৰিছিলে কমপ্লেইনেণ্ট আছিলে বিনা দেৱী তেওঁ এফআইআৰ মতে যোৱা 22 তাৰিখে 3জন মানুহ নিজকে নিউজ 7 নৰ্থ ইষ্টৰ মিডিয়া পাৰ্চন বুলি কৈ পিনে তেওঁ ঘৰলৈকে আহিছিলে আৰু তেওঁ কিবা অবৈধ কাৰ্যত লিপ্ত হৈ থকা সন্দেহত তেওঁক মানে কি ব্লেকমেইলিং কৰি তেওঁ 5 লাখ টকা বিচাৰিছিলে তো সিদিনাখন মাইকীজনীয়ে ভয়তে মানে কি 5,000 টকা এটা দিলে জব্দ কৰে পৰিচয় পত্ৰ আৰু 2টা ৱাকি টকি অৱশেষত কৰুণ মৃত্যু সাৱটি ল'লে বহিৰাজ্য তামিলনাডুৰ বাংগালোৰত কৰ্মৰত লংকিৰী ৰংহাঙে পৰিয়ালৰ একান্ত ইচ্ছাত স্বগৃহে লংকিৰ মৃতদেহ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু এম্বুলেন্সৰ ভাড়াৰ বাবদ কোভিড ৰিলিফ ফাণ্ডৰ পৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগবঢ়াইছে 1,85,000 টকাৰ সাহায্য অৱশেষত কৰুণ মৃত্যুক সাৱটি ল'লে বহিৰাজ্যৰ তামিলনাডুৰ বাংগালোৰত কৰ্মৰত লংকিৰী ৰংহাঙে পৰিয়ালৰ একান্ত ইচ্ছা স্বগৃহে লংকিৰীৰ মৃতদেহ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু এম্বুলেন্সৰ ভাড়াৰ বাবদ কোভিড ৰিলিফ ফাণ্ডৰ পৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগবঢ়াইছে 1,85,000 টকাৰ সাহায্যৰ ধনৰাশিখিনি জমা দিয়া হৈছে জনাসিং টিছৰ একাউণ্টৰ জৰিয়তে উল্লেখযোগ্য যে লংকিৰীয়ে থকা 3য় মহলাৰ পৰা দেওবাৰে নিশা প্ৰায় 8 মান বজাত বেলকনিৰ পৰা সৰি পৰিছিল সংকটজনক অৱস্থাত জন ষ্টুৱাৰ্ট হস্পিটেলত চিকিৎসাধীন অৱস্থাত এইদৰে কৰুণ তথা অকাল মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া লংকিৰী ৰংহাং মংগলিংহি ৰিপৰ্ট কাট নিউজ ডিমা হাছাওস্থিত কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এলেকাধীন বানাক্ৰান্তৰ এতিয়া অনাদায় হৈ আছে হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট কৰ্তৃপক্ষই দিবলগীয়া শেষ ক্ষতিপূৰণৰ অংশ শীঘ্ৰেই অনাদায় হৈ থকা ধনৰাশিখিনি আদায়ৰ দাবী তুলিছে চুটলংকো টৰ্টে লাংছৰ বানাক্ৰান্তৰ দুখীয়া পৰিয়ালসকলৰ লগতে লবাৰ কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এফেক্টেড এছ'চিয়েশ্যনে কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ বাবে বাৰিষা আহিলে এই প্ৰজেক্টৰ বাবে বানৰ কবলত পৰি সকলোতকৈ লোকচান আৰু সীমাহীন কষ্টৰ সন্মুখীন হয় স্থানীয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ কপিলী জলপৃষ্ঠবাহী প্ৰজেক্টৰ অধীনস্থ বিস্তীৰ্ণ অঞ্চল বানে বুঢ়াই পেলাই হাজাৰ বাসগৃহ ৰাস্তা ঘাট তথা খেতি পথাৰ
এইবাবে বানৰ কবলত পৰি লোকচান হোৱা বৃহত্তৰ চুট লংকু তৰ্টে লাংছো ৰাইজক কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে যদিও ক্ষতিপূৰণৰ বাবদ আদায় দিব লগা শেষ ধনৰাশিখিনি প্ৰজেক্টৰ কৰ্তৃপক্ষই এতিয়াই আদায় নিদি এক প্ৰকাৰ হতাশ কৰিছে বানাক্ৰান্ত ৰাইজ উল্লেখযোগ্য যে এই সন্দৰ্ভত বুধবাৰে চুট লংকু তৰ্টে লাংছো আৰু লৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এছ'চিয়েশ্যনৰ উদ্যোগত উমৰাংচোত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা উমৰাংচোৰ তৰ্টে লাংছোৰ গাঁওবুঢ়া ৰামসিং তেৰণৰ নেতৃত্বত আৰু চুট লংকুৰ গাঁওবুঢ়া সিং ইংটিৰ লোকেল MEC জয়সিং দুৰং কেএছএৰ সাধাৰণ সম্পাদক ধন সিং তেৰণ বিশিষ্ট সমাজকৰ্মী লাকপা লামা আৰু বানাক্ৰান্ত ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভাত আলোচনা মৰ্মে প্ৰজেক্টৰ কৰ্তৃপক্ষ এই প্ৰবঞ্চনা তথা চূড়ান্ত অৱহেলিত ব্যৱহাৰৰ বাবে একমুখে নিন্দা কৰা হয় আৰু আদায় দিব লগা শেষ ধনৰাশি নিদিয়ালৈকে বনানীকৰণৰ নামত ক্ষতিপূৰণ দিয়া স্থগিত কৰাৰ বাবে দাবী তোলে আৰু বানাক্ৰান্ত ক্ষতিপূৰণ তথা পূৰ্ণ সংস্থাপন প্ৰক্ৰিয়া নোহোৱাকৈ NGOৰ কামসমূহ বন্ধ ৰাখিবলৈ দাবী তোলে ইয়াৰ অন্যথা আগন্তুক দিনত APGCLৰ বিপক্ষে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কৰোনা তথা কোভিডৰ বাবে দেশ তথা ৰাজ্যজুৰি লকডাউন আৰু সাধাৰণ যান বাহনৰ চলাচল বন্ধ থকাত সাধাৰণ গাড়ী চালকসকলৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত দেখা দিছে বহু অভাৱ অভিযোগৰ বিশেষকৈ এই সকল লোকক খাদ্য সংকটে কৰিছে জুৰুলা এনে সংকট পৰিস্থিতিত বিপদৰ বন্ধু হৈ কাষত থিয় দিছে স্বয়ং ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকল মঙ্গলবাৰে পুৱা লাংহেম্ফি এছ'চিয়েশ্যনৰ সভাপতি আগষ্টিন ক্ৰামছাৰ নেতৃত্বত লাংহেম্ফিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত উপস্থিত হৈ এক সভা অনুষ্ঠিত কৰে সভাত গাড়ী চালকসকলে গাড়ী চলাওঁতে ল'বলগীয়া সাৱধানতা মানিবলগীয়া নীতি নিয়ম আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজৰ লগতে সমাজৰ লোকৰ সুৰক্ষাৰ বাবে অৱলম্বন কৰিবলগীয়া নীতি আৰু সচেতনতাৰ ওপৰত আলাপ আলোচনা তথা পৰামৰ্শ কৰে সভাৰ অন্তত অঞ্চলটোৰ গাড়ী চালকসকলৰ মাজত সন্থাৰ তৰফৰ পৰা চাউল দালি নিমখ তেল চাবোন আৰু দিয়াশলাই আদি বিতৰণ কৰা হয় উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলৰ লগতে হামৰেন ভেহিকুল অ'নাৰ এছ'চিয়েশ্যনৰ সভাপতি কৃষ্ণপ্ৰসাদ শৰ্মা পশ্চিম কাৰ্বি আংলঙৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ সভাপতি খৰচিং ফাংচু আৰু সম্পাদক ৰবাৰ্ট তেৰণ বিত্ত সম্পাদক ধনীচন ক্ৰামছা আৰু উপদেষ্টা ফিলিপ টিমু উপস্থিত থাকে Langhempi driver association owners lapen driver atum kirwana tum phanpini khachithan chpari pon pohilo je nilitum ladak kaphopi hubadim main ke Karbi Anglong lapen Meghalaya border lasala bangso hoelong nilitum lanon pineng COVID-19 bangso akisu lockdown pho along an stame nilitum la bangso association pen nilitum thangnat ta driver aphan kachipi lok ason abidia wedelo sete inut bahanin pen chingking chingwaisi nilitum pini la bangso la driver tum phanan nilitum la sapsu anong e sonlo bate nengasing samasin sangyerso dali la pentu sabon nilitum la hai sonni son thomor mu penang tum phan chipi pononglo গাড়ী নাম দে রাফি ওনার আতুমটা গাড়ি রেজিস্ট্রেশন পলিউশন ফিটনেস ইন্স্যুরেন্স লাহাকে দুবেক নাং পো ড্রাইভার তুম পুলতে তুমকে লাইসেন্স মাস বি দোনাং পো আনপার কে লাতুম মেনার বিহেভ বাকে মেসেজ নাং পো আহক দাগ ইংলং আজু পুলতে তুমকে বাস
বা কাপড়ে গাড়ী মটৰ বাবে লাহাই টাটা মোবাইল বা 407 লংচি পেছেঞ্জাৰ নাংকক জইনে লাহাই লং তাইনতুম লাং পামে নেই আনপার সরকার নিয়ম মুখা তাইনতুম মানি নেই কারণ সরকার পেন ফুলো যে টাটা মোবাইল বা লাহাই 407 ট্রাক লঙ্গে মুনি থাপ লংলি পুসিতা দাকে বিকল্প বাংসি আবেদেল লাসি লাহাই ক্লেম হুত নিতুম মেথাং রেসপন্সিবল এনসি লাহাই বাং লাং পামেন হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে কিছুমান বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মহামাৰী কৰোনাই মানুহৰ জীৱনক কিহৰ পৰা কি কৰি পেলাইছে কৰোনা সংক্ৰমণৰ আশংকাত কাষ ঘৰলৈ অহাটো কামনা কৰা নাই কোৱাৰেণ্টাইনৰ নিৰ্দিষ্ট সময় অতিবাহিত কৰি স্বগৃহলৈ অহা অতি আপোনজনকো শেহতীয়াকৈ এনে তীব্ৰ আশংকাৰ চিকাৰ হয় দেনগাঁৱৰ বাবু হানছেক চৰকাৰী কোৱাৰেণ্টাইনৰ সময় শেষ কৰি আহি হোম কোৱাৰেণ্টাইনলৈ অহা বাবু হানছেক পত্নী তথা পৰিয়াল লোক আৰু গাঁৱৰ লোকসকলে পথাৰৰ টঙি ঘৰতেই হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছিল যদিও ঠিকে থাকে প্ৰথম দিনৰ নিশাতে বাবু হানছে টঙি ঘৰতে নিশাটো কটালে তাৰ পিছত কি হ'ল জানো আহক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন হয় মৃত্যু ভয় জীৱন্ত মানুহৰ বাবে আটাইতকৈ বিপদ আনকি জীৱনৰ আটাইতকৈ মূল্যৱান টকাকো কৰোনাৰ ভয়ত মৃতকৰ লগতে মাটিত পেলালে ৭৫,০০০ টকা এই ঘটনা সংঘটিত হৈছে দকমকা থানাৰ অন্তৰ্গত দেনগাঁও জুংথুং তামাই টেৰাং গাঁৱৰ বাসিন্দা বাবু হানছে ঘৰৰ পৰা ওলাই গৈ বহিৰাজ্যত তামিলনাডুত গৈছিল উপাৰ্জনৰ বাবে লকডাউনৰ মাজতে হাজাৰ হাজাৰ শ্ৰমিকৰ সৈতে চেন্নাইৰ পৰা অহা এক বিশেষ ৰেলেৰে ডিফু আহি উপস্থিত হয় আৰু ডিফু লামডিং ৰোডৰ 12 কিলো স্থিত কাউন্সিলৰ ৱৰ্কশ্বপত কোৱাৰেণ্টাইনত থাকে কোৱাৰেণ্টাইনৰ সময়সীমা পাৰ কৰি নিজ ঘৰলৈ পত্নী তথা সন্তানক লগ পোৱাৰ এপুৰি সপোন লৈ বাবু গাঁৱত উপস্থিত হয় কিন্তু গাঁৱৰ মানুহৰ কঠোৰ আদেশ হোম কোৱাৰেণ্টাইন ঘৰত নহয় পথাৰত টঙি ঘৰতেই অকলশৰে কটাবলগীয়া হ'ল বাবু হানছে নিশাটো পাৰ হ'ল কি নহ'ল
পুৱা পলমকৈ উদ্ধাৰ হ'ল বাবু হানছেৰ নিথৰ দেহা তাৰ পিছত সংঘটিত হ'ল দুৰ্ভগীয়া বাবু হানছে তথা পৰিয়ালৰ বাবে আন এটা বিপদ মৃত বাবু কোনোৱে সৎকাৰৰ বাবে আগবাঢ়ি নাহিল আনকি পৰিয়ালৰ লোকেও নাহিল আগুৱাই অৱশেষত জেচিবিৰে বাবু হানছেৰ নিথৰ দেহা নি শ্মশানত পুতি পেলালে ভয়ত বিহ্বল ৰাইজ তথা আত্মীয়ই আনকি বাবু হানছে উপাৰ্জন কৰি অনা ৭৫,০০০ টকাও মাটিত পুতি পেলালে কৰোনাৰ বাবে মানুহৰ জীৱনত নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস আনহাতে এতিয়া দৰিদ্ৰ বাবু হানছেৰ পত্নী চাপি টিমুপিয়ে ঘৰ চলাবলৈ অপৰাগ হৈ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চিএমৰ পৰা অৰ্থৰ সহায় বিচাৰিছে Rapna jo hangi bag alang long ta jata sudun long le pinuni litum te ajata ke dam ta long le der lo ke alang hatot poisa ni li phana je thana teng pulutang te poisa do 75,000 ana poisa alang hatot do ke la sini li phan ke ni li ke corona virus po masi odun long le rang rat atum nang po odun long le police atum ta nang po odun long le masila so poisa pibub lo ke ni li ke pibub lo hela so nili hema so phani ku son long ke poisa na pen nili ke long thek pa hatot long pasa te en long le te do anke non ke akam me claim ge na poisa nili somal ke chan pen ke thek thelo la sinali phana chuning ri ke la pulosa nili ke nang ra vek tha pini ke la kam ke claim he phana ra vek tha pusi na cho aning ri hosa ka to News Text Report Cut News এজাক নেৰানে পৰা বৰষুণ হ'লে বোকা পানীৰে ভৰি পৰে ডিফু জিলপাৰ মেডিকেল কলেজ হস্পিটেলৰ গড়কাপ্তানি অধীনৰ পথ পৰিষদৰ চিএমে জিলাখনৰ প্ৰতি সমষ্টিৰ ৰাস্তা ঘাট উন্নয়ন কৰিলেও লুম্বাজং পৰিষদত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে কাৰ্বি আংলং জিলাৰ আন ভিতৰুৱা অঞ্চলৰ কথা নকলোৱে বা ডিফু নগৰৰ নিচেই সমীপৰ বিলপাৰ মেডিকেল হস্পিটেল গড়কাপ্তানি পথটিৰে বাৰিষা কালত বোকা পানীৰে ভৰি পৰে সৰু বৰ বাহন খোজকাঢ়ি যেনেকৈ নাযাওক বোকা পানীৰে লথপথপ পথটিৰে বজাৰৰ পৰা বস্তু বাহিনী লৈ বজাৰ সমাৰৰ পৰা নিজ ঘৰৰ অভিমুখে ঘূৰি অহাটোৱে হৈ পৰে বিপদজনক কাম যিকোনো সময়তে পিছলি দুৰ্ঘটনাৰ হোৱাৰ আশংকা বিদ্যমান হৈ থাকে স্থানীয় ৰাইজে এই সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই জিলাখনৰ প্ৰতিটো সমষ্টিতে ৰাস্তা ঘাট উন্নয়নৰ কাম যথেষ্ট কৰা পৰিলক্ষিত হৈছে যদিও লুম্বাজং পৰিষদ সমষ্টি তথা জিলা মুখ্য সদৰ চহৰৰ সমীপতে এইদৰে অৱহেলিতভাৱে পেলাই থৈছে উল্লেখ্য যে উপায়ন্তৰ হৈ এইবাৰ বাৰিষাত নিজাববীয়া বৰঙণিৰে বালি শিলগুটি পেলাই যাতায়াতৰ অস্থায়ীভাৱে কিছু সুচল কৰি লৈছে অঞ্চলটোৰ ৰাইজে পৰিষদৰ কাৰ্যবাহী সদস্যক অনুৰোধ কৰি কয় যে অঞ্চলটোৰ প্ৰতিও গুৰু দায়িত্ব গণ্য কৰি পথটি মেৰামতি কৰক nilihin pensita mate la solo suduan pensita nili tumbang chuling kang tumbang ke ju nili tumpan puan ki kostu lang kithe kichicak nang towar kawe lang nang kang lum panan ning kan peni kiduk isung lasi alang li kimat hapon akelo karbi khai kidam atung ma phaning ke ko ane alang li kichiwan thek rat khai tum ke churu lasini ni tum rong siklam arat sitami alang li phanchuning rilo prabjin pen li tum ma phan lang le pupi sitami akang honta asabe sitanang pipona sonte pini pinata along mate ita achet sitami nang pale asonte pusi ini tum solusu sarpimar do anarat ke alang ni phan chuning rilo siam sarphan katunuri kangtung elalo project lamarat
মেডিকেল কলেজ টু ঝিলপাৰ তাৰপিছত আৰু নন পে নিংকান থংকে বাগদল ডাকে দ্বাৰা তুমি কিছুং কি ফোনাং লাং কে থিয়া ফংটিন লাং আৰু লো কি দাম কে বাং কাছিক সাক কাজি চাক না তাসি সিএম সারাফান নিঙা ক্লং পেন কাচুරු পেন ke kacuniri kang tung project lamara tum lahelo la sotwar PWD tawar posi misen pen prabjin pen PWD tawar siam sara mithang man nang klemra project lamara rengdok reni bang kadu ko bia rong ateng son kreng ni kreng kun kidolonga napat dolong sote ningarong ni posi alangli siam sar tuliram lo hang pan dituma ronga arara tum tuniri patikim lo arong ke atwar bangke medical college tu jilpat নিউজ ডেস্ক রিপোর্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ